এয়া আজি মই গৈ আছিলোঁ লখিমপুৰলৈ, ধেমাজিৰ পৰা লখিমপুৰলৈ, আৰু অলপ গৈয়ে দেখিলোঁ ইয়াৰ ৰাস্তাৰ অৱস্থা পূৰা ওপৰেদি পানী বাগৰি আছে, পূৰা সোঁত হৈ আছে। মইতো স্কুটিখন আধালৈকে নিলোঁ, তাৰপিছত আৰু হাত দাঙি দিলোঁ, নাই মই নোৱাৰোঁ নিবলৈ, ইমান পানী ইমান সোঁত। তাৰপিছত বোলো দাদা এজনক বোলো মোৰ স্কুটিখন প্লিজ অলপ আগবঢ়াই দিয়ক না। তাৰপিছত দাদাজনে বাৰু স্কুটিখন মোক অলপ পাৰ কৰাই দিলে, তেহে ভিডিঅ'টো কৰিবলৈ সুবিধাকণ পালোঁ। আৰু সেয়া বৰ্তাজন পৰিয়ে গ'ল। ইমান মানে পানীত সোঁত বৈ আছে, ইমানেই সোঁত বৈ আছে, মানে স্পীড পানীটো গৈছে। খোজকাঢ়ি গৈ থাকিলেও কেনেকৈ ৰাস্তাৰ ছাইডলৈ নিজে মানে গৈ থাকে, ভৰিটো গমেই নাপাওঁ। তাকে আৰু পানী হৈ থকাৰ কাৰণে ৰাস্তাৰ তলখিনিও ধৰিব পৰা নাই, ৰাস্তাৰ তলখিনিও বহুত মানে উখৰা মুখৰা হৈ আছে, গাঁত হৈ আছে। সেইটো কাৰণে যিসকলে এই লখিমপুৰ ধেমাজি এই ৰাস্তাৰ মাজত জীয়াঢলৰ যোনডোখৰ ৰাস্তা আছে, পানী বাগৰি আছে, ৰাতি যিসকলে বিশেষকৈ অহা যোৱা কৰিব মানে তেওঁলোকে বহুত সাৱধানে কৰিব। মই সেইটো কাৰণে ভিডিঅ'টো বনাই দিলোঁ। এইখিনিত মানে বহুত সাৱধান, এয়া মানুহ পৰিছেও, ৰাস্তা বহুত বেয়া হৈছে, বহুত পানী আৰু বহুত সোঁত।